back to my channel. মই আপোনালোক সকলোকে স্বাগত জনাইছো মোৰ অন্যটা ভিডিঅ'লে আৰু আজি আছে গুলুমেনাৰ এক্সাম আমি যাব ওলাইছো আৰু আজি এক্সাম আছে আজি ইংলিশ আছে আৰু কি হয় কি নহয় বহুত এক্সাইটেড হৈ আছো বহুত ভয়ও লাগি আছে কি কৰিব বহুত ভয় লাগি আছে মানে সদায়টো পঢ়াই আছো আৰু যেটো গৰম বন্ধ পালে গৰম বন্ধ এক মাহ একদম পঢ়াই নাই তো আজি কি হয় নাজানো আৰু যি হয় হ'ব আৰু কিন্তু তাকে এটা দিব যাব ওলাইছো আৰু গুলুমেনা হাই কোৱা আৰু আপোনালোকে আশীৰ্বাদ কৰিব তাৰ যাতে এক্সাম ভাল হয় আৰু গোটেইকেইটা এক্সাম ভাল হয় 4 দিন হ'ব এক্সাম তো আজি ফাৰ্ষ্ট তাকে লৈ যাওঁ কি কৰোঁ হয় হ'ব আৰু স্কুলত গৈ লগ পাই আছোঁ আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এয়া আমি আহিছোঁ স্কুললৈ যাবলৈ আৰু এইযোৰ মোৰ নতুন চুইদাৰ দেই মেচৰ পৰা আছে কেনেকুৱা লাগিছে ক'ব আৰু এয়া আমি স্কুললৈ গৈ আছোঁ আৰু স্কুলত গৈ আপোনালোকক লগ পাই আছোঁ আৰু সেয়া আহি পাই গ'লোহি স্কুল আৰু বহুত সকলোৰে গাৰ্জেনবোৰ আহিছে আৰু মই ইয়াক ভিতৰলৈকে লৈ যাওঁ আজি এনে বাটৰ পৰা লৈ যায় আজি কিন্তু আমি ভিতৰত গৈ সোমাই থৈ আহিম আৰু ভিডিঅ'টো চাই থাকিব আমি বহি আছোঁ মানে ৰাস্তাতে ৰখি আছোঁ আৰু বাকী বহুত মানুহ আছে গাৰ্জেনটো আছে যিহেতু ৰ'দ বহুত আৰু মই ৰখি আৰু আজি আমাক থৈ পেলাই গুচি নগ'লগৈ কাৰণ নহ'লে আমাক থৈ পেলাই গুচি যায়গৈ কিন্তু যিহেতু গুলুমেনাৰ পৰীক্ষা বেছি টাইম নহয় সেইকাৰণে একেলগে ৰৈয়ে আমি একেলগে যামগৈ আৰু বহুত ভয় লাগিছে আৰু আজি মনটো বেয়াও লাগি আছে গুলুমেনা স্কুলত সোমোৱাৰ পিছতে একদম পূৰা কান্দিছে কাৰণ মানে তাৰ লগৰ এটা তাক পিঠিতে মাৰিলে সি কষ্ট পালে নে কেনে নাজানো একদম যি কান্দিছে সেইটো কথা মনটো বেয়া লাগিছে এনেই নাৰ্ভাছ হৈ আছে বেচেৰাটো আৰু সেইকাৰণে কান্দিছে আৰু এতিয়া আহিব হ'বই এতিয়া 11টা ছুটি হ'ব এক্সাম শেষ হ'ব 11টাত তো লৈয়ে যাম আৰু একেবাৰে তো চাই থাকিব ভিডিঅ'টো আহি গ'ল আমাৰ কেণ্ডিডেট আহি গ'ল গুলু কেনেকুৱা হ'ল আকৌ এক্সাম হা কোনে মাৰিছে হয় নেকি অঁ মাৰি দিম দে এক্সাম আপুনি এক্সাম কেনেকুৱা হ'ল এক্সাম কেনেকুৱা হ'ল ভাল হৈছেনে ABCD লিখিব পাৰিছা পঢ়িব পাৰিছা মুখে মুখে ধৰাইছিলে পাৰিছা অঁ মোক দেখা দিয়া খোৱা তো এতিয়া আমি আহিলোঁ স্কুলৰ পৰা আহি আছোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু গুলুমেনাৰ বোলে এক্সাম ভালেই হৈছে নাজানো আৰু পিছত বহি দিলেহে গম পাম আৰু কি হৈছে কি লিখিছে ন কোন পিছত বহি দিলে গম পাম আৰু এতিয়া ব'লক আৰু ঘৰলৈ যাওঁ আৰু ঘৰত গৈ লগ পাই আছোঁ হেল্ল' ফ্ৰেণ্ডছ আৰু এতিয়া আমি স্কুলৰ পৰা আহি ঘৰ পাই গ'লোহি আৰু সেইফালে এই দুটা দেখিছে কাজিয়া লাগি আছে তেনেকৈ আৰু এইবাৰ আমি আজি 4 দিনমান হ'ল নগাঁৱৰ পৰা আৰু নগাঁৱৰ পৰা 4 দিন আৰু এইবাৰ আমাৰ লগত আহিছে মোৰ ভাইটি মামা ল'ৰা আছে এইবাৰ আহিছে মোৰ মামাৰ ল'ৰা আৰু মোৰ লগত আহিছে আৰু যিহেতু এওঁ এইবাৰ সোনকালে গুচি আহিলে আৰু মই যিহেতু দেৰিকৈ আহিছোঁ আৰু সি মোক থ'বলৈ আহিলে এই মামাৰ ল'ৰা সি এক্সাম দি আহিছে বা বিকম এক্সাম দি আহিছে আৰু দেখিছে না এতিয়া দুইটা কেনেকুৱা কাজিয়া বিৰাট কাজিয়া লাগি থাকে দুইটা গুলুমেনাৰ সৈতে আৰু গুলুমেনাৰটো এক্সাম কেনেকুৱা হৈছে গম পাইছে সি কৈছে তো অলপ মানে যাওঁতে দৌৰা দৌৰিকৈ বোলে একো খোৱাই নাই তো এতিয়া কিবা আহি চাহ খালোঁ আমি গোটেইকেইটাই মিলি চাহ তাহ খাই কৈ ভাবিলোঁ এতিয়া ভাত বনাম আজি ভাত নবনাম পোলাও বনাম চিম্পুল পোলাও বনাম আৰু ন আৰু এইটো একে কাজিয়া লাগিলে এটা এইটো শুই আছে আমাৰ ভাইটি শুই আছে আৰু এইটো বহি আছে আৰু ইটো গৈ পেলাই বাহিৰত খেলি আছেগৈ দুইটা যি কাজিয়া তো বলক ভিডিঅ'টো চাই থাকিব কি বনাওঁ দেখাম বাৰু ভালকৈ নালাগে ৰুমৰ ভিতৰত পাকঘৰত মানে বাবলুক মানে মামাৰ ল'ৰাটোক বন্ধ কৰি থৈ দিছে ইমানে কাজিয়া লাগিছে দুইটা তাক ৰুমৰ ভিতৰত সোমাই পেলাই থৈ দিছে সি পিছফালে ওলাই গৈছে খুলি দিছোঁ বনাবৰ কাৰণে এয়া বাচমতি ৰাইচ মই তিয়াই ৰাখিছিলোঁ স্কুললৈ যাওঁতে তিয়াই কৰি থৈ গৈছোঁ আৰু এইফালে এয়া পিঁয়াজ কাটি কৰি ৰাখিছোঁ আৰু এইখিনি ইফালে কাজু কিচমিচ ৰাখিছোঁ আৰু চব্জি নাই দিবলৈ তেনেকুৱা একো গাজৰো নাই এতিয়া একো নাই এনেকৈ চিম্পুলকৈ বনাম আৰু চিম্পুলকৈ বনাই খাম আৰু আজি দুপৰীয়াটো আৰু পোলাওখিনি বনাই কৰি লওঁ আপোনালোকক পিছত দেখাম এতিয়া নেদেখাওঁ ৰেচিপিটো নিদিওঁ আৰু এদিন মানে বনাম আৰু তেতিয়া সেইদিনাখন ৰেচিপিটো দিম আজি ৰেচিপি দিবলৈ বহুত দেৰি হৈ গৈছে অলৰেডি তো মই বনাই কৰি আপোনালোকক লগ পাই আছোঁ এয়া মোৰ পোলাও ৰেডি হৈ গ'ল আৰু লগতে বনাইছোঁ মই মাংস আৰু এতিয়া আজি চিম্পুল আৰু পোলাও আৰু মাংসই হ'ব আৰু আমি খাই কৰিলে আপোনালোকক ভাতি পেলাই লগ পাই আছোঁ হেল্ল' ফ্ৰেণ্ডছ এতিয়া মই আহিছোঁ আমি এতিয়া গোটেইকেইটা ভাতি পেলাই ওলাই আহিছোঁ অকণমান গাঁৱৰ ফালে
আৰু ইয়াক আমাৰ ভাইটি মানে বাবলুক অকণমান গাঁৱৰ পৰিৱেশটো দেখাব আহিছোঁ আৰু আমাৰ ইয়াতে এখন স্কুল আছে ডনবক্স খুব ধুনীয়া হয় পৰিৱেশটো বিৰাট ভাল লাগে স্কুলখনৰ পৰিৱেশটো আপোনালোকক তাক দেখাম বুলি ভাবিছোঁ বলক তেনেহ'লে আপোনালোকক দেখাম ভিডিঅ'টো কণ্টিনিউ চাই থাকিব গুলুমাইনাক দেখাব লাগে আহি আছোঁ এই ৰাস্তাটোৰ ফালে যে এই ৰাস্তাটো বাৰিষাত যেনেকুৱা বানপানী হৈছে নহয় বাপৰে মই আহিছিলোঁ আৰু এয়া চাওক এতিয়া বানপানীৰ ৰাস্তাটো খহাই আছে এতিয়াও দেখা পাওঁ আৰু আমাৰ বেড লাক স্কুলখন বন্ধ হৈ আছে এনেই স্কুলখন খোলাই থাকে এতিয়া স্কুলখন বন্ধ ভিতৰৰ অংশ দেখাব নোৱাৰিলোঁ বহুত দুখিত আৰু ভাইটিৰ মনটো বেয়া লাগিছে আৰু এয়া চাওক এফালে পানী বৈ কেনেকৈ পানী এফালে গৈছে নদী পানী বৈ আছে চাওক খুব ধুনীয়া লাগে আৰু বানপানী ইয়াত পূৰা একদম বক্কা হৈ গৈছিলে দেখিছেনে পথাৰ চথাৰ ধৰিবই নোৱাৰে যেতিয়া বাৰিষা পূৰা বানপানী হৈছিলে ইয়াত বানপানী হওঁতে আৰু খুব ধুনীয়া পৰিৱেশটো স্কুলখনৰ পৰিৱেশটো বহুত ভাল লাগে সঁচাকৈ তাক দেখাব নোৱাৰিলোঁ বহুত বেয়া লাগিছে এতিয়া আৰু অকণমান আগত অহা হয় দেখাব পাৰিলোঁ হয় বলক তেনেহ'লে ঘৰলৈ যাওঁ আমি আহিলোঁ আকৌ ফুৰি কৰি আহিলোঁ আহি কৰি বহি খুব লাজ কৰে ভিডিঅ' তোলাবলৈ আৰু আহিয়ে মই আকৌ মেগী মানে চাওমিন বনালোঁ এয়া চাওমিন বনালোঁ আৰু এতিয়া আমি চাওমিন সকলোৱে খাওঁ আৰু তাক স্কুলখন দেখাব নোৱাৰিলোঁ অথনি যিহেতু স্কুলখন বন্ধ আছে কাইলৈ আকৌ ফুৰিবলৈ যাম বেলেগ এঠাইত আপোনালোকক দেখাম তো আজি ব্লগটো কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ অন্য এটা ভিডিঅ' কাইলৈ আকৌ লগ পাম ভিডিঅ'টো চাই থাকিব তো বাই বাই এতিয়া গুলুমাইনা পূৰা চাওমিন খোৱাত লাগি আছে আৰু আমিও খাওঁ Bye bye.